অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গাঁও চলো অভিযানত অংশ ল'বলৈ নিৰ্বাচন কৰিছে সৰুপথাৰ সমষ্টিক। তাতোতকৈ ডাঙৰ কথা, মোৰ ঘৰৰ পৰা একেবাৰে নিলগত থকা শ্যামগাঁওখনত এটা ৰাতি কটাবলৈ তেওঁ নিৰ্বাচন কৰিছে। 126টা সমষ্টিৰ ভিতৰত যেতিয়া আপোনাৰ সমষ্টিটোক এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন কৰে, তেন্তে সেই কথাটো আপোনাৰ অঞ্চলটোৰ বাবে এটা গৌৰৱৰ কথা হৈ পৰে। আচলতে দল যিয়ে নহওক বা যি দলৰে তেওঁ মানুহ নহওক, কিন্তু মুখ্যমন্ত্ৰী আসনখনৰ মৰ্যাদা আছে আৰু সেই আসনখনে যেতিয়া আপোনাৰ অঞ্চলটোক নিৰ্বাচন কৰে, আপোনাৰ পঞ্চায়তক নিৰ্বাচন কৰে, আপোনাৰ ঘৰৰ নিলগৰ গাঁওখনক নিৰ্বাচন কৰে, তেন্তে সেই সময়খিনি এই অঞ্চলটোৰ মানুহখিনিৰ কাৰণে এটা গৌৰৱৰ বিষয় হৈ পৰে। আৰু সেই গৌৰৱৰ অংশ ল'বলৈ, সেই গৌৰৱৰ ভাগ ল'বলৈ এনেদৰে গোট খাইছে সেই অঞ্চলটোৰ প্ৰায়বোৰ মানুহে। আৰু এয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰি অনাৰ দৃশ্য। আৰু সাংঘাতিক ভিৰ ভাৰৰ মাজেদি আমি অকণমান ক্লিপ ধৰি ৰাখিবলৈ যত্ন কৰিছিলোঁ। আৰু এয়া তাৰে দৃশ্য। জাতি জনগোষ্ঠী মিলি সকলোৱে ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ মুখ্যমন্ত্ৰী আসনখনৰ যিটো মৰ্যাদা, অসমৰ মুখ্যমন্ত্ৰী বুলিলে আচলতে যিখিনি মানুহৰ সন্মান থাকে, যিখিনি শ্ৰদ্ধা থাকে, সেই শ্ৰদ্ধাখিনিৰ প্ৰতি আমি সন্মান জনাই তেওঁক এয়া আদৰি অনাৰ দৃশ্য। আৰু এয়া অকণমান তেওঁ দিয়া ভাষণৰ ক্লিপ। বৌদ্ধ ধৰ্মাৱলম্বী এসময়ত অসমৰ কলিতাসকলো এই ধৰ্মৰ অনুগামী আছিল বুলি কোনোৱে বিশ্বাস কৰে। আন কিছু পণ্ডিতে বৰ্তমানৰ অসমৰ দুটা অনুসূচিত জাতিৰ লোক বনিয়া আৰু কৈৱৰ্ত সকলো আদিতে বৌদ্ধ ধৰ্মাৱলম্বী আছিল বুলি মতামত আগবঢ়ায়। পঞ্জাব সিন্ধ গুজৰাট মাৰাঠা দ্ৰাবিড় উত্তৰ গংগা হিন্দ হিমাচল যমুনা গঙ্গা উচ্ছল জলধি তরঙ্গা তব শুভ নামে জাগে। আৰু অন্তিমটো কাৰ্যসূচী ৰাষ্ট্ৰীয় সংগীতেৰে সভাখন ভংগ কৰা হ'ল। আৰু যিহেতু ৰজাপুখুৰী পঞ্চায়তৰ অন্তৰ্গত ৰজাপুখুৰী শ্যামগাঁৱত এই অনুষ্ঠানটো অনুষ্ঠিত হৈছিলে, গতিকে বিহাৰৰ প্ৰাংগণত গধূলি হোৱাৰ লগে লগে মমেৰে সম্পূৰ্ণ বিহাৰখন পোহৰাই তোলা হ'ল। আৰু এইফালে সৌ যে কণমানিটো দেখিছে ৰঙা টুপি পিন্ধা, সি মোৰ মাৰ কেন্দ্ৰৰ ষ্টুডেণ্ট। মা আৰু তেওঁৰ ষ্টুডেণ্ট কেইজনে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পালে। আৰু তেওঁৰ মাৰ ষ্টুডেণ্টজনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মুঠ 10 মিনিটমান সময় কথা পাতিলে। আৰু সি শ্বহীদ কুশলকোঁৱৰৰ বিষয়ে কিছু কথা আলোকপাত কৰিছিল। আৰু ইতিমধ্যে তাৰ কথা বতৰাৰ কিছু ক্লিপ ভাইৰেল হৈ পৰিছে। আৰু মাৰ কেন্দ্ৰৰ ষ্টুডেণ্টে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পতাটো মাৰ কেন্দ্ৰৰ বাবে এটা গৌৰৱৰ কথা। আৰু এইফালে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ আকাশ বন্তিৰে সমূহ ৰাইজৰ মংগল কামনা কৰে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰাও সমূহ ৰাইজৰ মংগলৰ কামনাৰে এয়া আকাশ বন্তি জ্বলোৱাৰ কিছু দৃশ্য। সেই সময়খিনি আচলতে মায়াময় হৈ পৰিছিলে, চৌদিশে পোহৰ আৰু পোহৰ। আমি আশা কৰিছোঁ মন্ত্ৰী বিধায়কসকলে যি ধৰণে ৰাইজৰ দুখ দুৰ্দশাৰ উমাল ল'বলৈ ৰাইজৰ মাজত অতিবাহিত কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, যি কাৰ্যসূচী হাতত লৈছে, এই কাৰ্যসূচী প্ৰকৃতাৰ্থত সফল হওক, তেওঁলোকে ৰাইজৰ দুৰ্দশাৰ প্ৰকৃত ছবিখনৰ তেওঁলোকে উমান পাওক আৰু তাক প্ৰলেপ দিয়া নহওক। আচলতে ৰাইজে যি ধৰণে জীৱন অতিবাহিত কৰিছে, সমস্যাক শিৰ পাতি লৈ যি ধৰণে তেওঁলোকে আমি আচলতে জীৱন অতিবাহিত কৰিছোঁ, এই সময়খিনি এই কথা তেওঁলোকে উমান পাওক, তেওঁলোকে নিজ চকুৰে দেখক। আৰু ৰাইজৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহ এটাৰ পিছত এটা ধাৰাবাহিকভাৱে সফল হওক, সমাধান হওক, আমি তাৰে আশা কৰিছোঁ। আৰু ইয়াক যাতে কোনো কাৰণতে কোনেও প্ৰলেপ নিদিয়ে, তাৰ বাবেও আমি অনুৰোধ জনাম। মন্ত্ৰী বিধায়কসকলে আচলতে ৰাইজৰ যিখন প্ৰকৃত ছবি, আমাৰ ৰাইজে যি ধৰণে সমস্যাক শিৰ পাতি লৈ আগবাঢ়ি গৈছে, সেয়া তেওঁলোকে দেখক। আৰু প্ৰত্যেকটো সমস্যা এটাৰ পিছত এটা কেৱল আৰু কেৱল সমাধান হওক। আটাইৰে মংগল কামনা কৰিছোঁ। আজিলৈ সামৰিছোঁ।